গাইজ আপোনালোক সকলোকে আগৰ স্বাগতম জনাইছোঁ চিম্পীৰ অন্য এটা ব্লগলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আজি ইন্ট্ৰডাকশ্যন অকণ বেলেগকৈ দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। কিন্তু সদায় একেবেগে দি থাকোঁ, আজি বোলো অকণ বেলেগকৈ দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকেও ক'ব। তেন্তে আৰু এইফালে আজি আমাৰ মানে য'ত তাত ইণ্টাৰভিউ তাত মানে আজি সকলোৱে খানা খাইছে, যিহেতু খানা তাত মানে মই ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনি আপোনালোকক দেখাই যাম। একদম বনাই কৰি আদায় হোৱাৰ পিছতে মই ইন্ট্ৰডাকশ্যনটো দিছোঁ, কিন্তু তাৰ আগৰ ভিডিঅ'খিনি মই বনোৱা মেলাখিনি দেখা নাই, যিহেতু বনাইছিলোঁ ইমান গৰমতো ভিডিঅ' বনাই কৰা নহ'ল। অলপ ৰাখিছোঁ, আপোনালোকক দেখাম। এতিয়ানো এনেকৈ কি কৰিছে সেইটো আপোনালোকক দেখাম। এনেকৈ চাই থাকক তেন্তে ভিডিঅ'টো একেলগে। আলু মাছৰ জোল এয়া, আৰু আছে এয়া ভাত, আৰু এইফালে মাংস। আজি মানে ইমানবোৰ মানে ইমানবোৰ আইটেম নহয় মানে, কিন্তু দেখালোঁ মাছ আৰু মাংসই ইমানবোৰ আইটেম কৰা নাই। ইমান গৰমত কোনে মিলাই থাকিব, সেইকাৰণে আইটেমটো কম। দেখাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, কালিৰ পাছত আৰু ভিডিঅ' নবনালে। আজি হৈছে নেক্সট ডে। কালি খানা খাই অহাৰ পিছত তাত কাম চাম কৰাৰ পিছত আকৌ ৰাতি বেলেগ বা এজনী ঘৰত আকৌ খাবলৈ মানে মাতিছিলে, তাত খাবলৈ গ'লোঁ। খাই বৈ আহোঁতে দেৰি হ'ল, আৰু যোৱাও দেৰি, আহি আৰু কিন্তু ভিডিঅ' তেনেকৈ কৰা নহ'ল। কাম চাম কৰিলোঁ, এনেকৈ গুচি গ'ল আৰু সময়টো। তাৰপিছত বাজনী ঘৰত মাতিলে, আমি তালৈ গ'লোঁ খাবলৈ। তাত খাই বৈ আহোঁতে আমাৰ 12টামানে বাজিলে চাগে। তাৰপিছত এতিয়া মেডিকেললৈ যাবলৈ লৈছোঁ। মই ওলাই মেলি পৰা ৰেডি হৈ আছোঁ। ৰেডি মানে ওলাইছোঁ আৰু লাহেকৈ। মানে কি হ'ল, আগত এটা মানে মোক বাহঁতৰ ঘৰ মানে মেকুৰীজনীয়ে কামুৰিছিলে ভৰিতে। তাৰপিছত এটা প্ৰথম বেজীটো ল'লোঁ, টিটিও ল'লোঁ। লোৱাৰ পিছত এতিয়া আজি আকৌ 2 নম্বৰ বেজীটো ল'বলৈ বুলি ওলাইছোঁ। তাত বেজীটো লওঁগৈ, লৈ মেলি আহি তাৰ হালতে সোমাম। আপোনালোকক দেখাই থাকিম কি হয়। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কি দেখাব বাৰু, এজনীয়ে কামুৰিছিলে মোক। কেলে কামুৰিলে এনেকৈ একো নকৰে, কিন্তু কিহৰ কাৰণে মোক অকস্মাতে কামুৰি দিলে তেন্তে হ'ব। মই তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক। মই ওলাই মেলি তালৈ গৈ লওঁ। বেজী লৈ মই ওলাই দিলোঁ, আৰু হ'লেও ৰাতিপুৱা মানে চকু দেখাবলৈ তেওঁলোকৰ ৰিপৰ্ট দেখাবলৈ আছে, তেওঁলোকক লগ পাই গ'লোঁ। তেওঁলোকৰ লগতে বহি আছোঁ। তাৰপৰা ৰিপৰ্ট দেখুওৱা হোৱাৰ পিছতে যামগৈ। মই ৰখি আছোঁ, কিন্তু আপোনালোকে চাই থাকক ভিডিঅ'টো খালি। আমি মেডিকেলৰ পৰা অহাৰ পিছতে হালত সোমালোঁ। হালত ভিডিঅ' নকৰিলোঁ, অলপ দেৰি থাকিলোঁ। তাৰপিছত সোনকালে গুচি আহিলোঁ। আৰু আমাৰ আংকুল আৰু মই ওলাই আহিছোঁ, মানে সিহঁতৰ মুখৰ আগতে ফোন কৰিব এইয়া দেখিছে যে, সেয়া শিৱ মন্দিৰ অকণমান আছে, তাতে আহিবলৈ চাকি দিয়ে হেনো। আপোনালোকে ভিডিঅ'টো চাই লাইক এটা আৰু কমেণ্ট এটা কৰি থৈ যাব। আজিলৈ বাই বাই তুজু নামে নারায়ণ জানি নামে পখী